হেল্ল' হাই কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকক দেখাম ইয়াৰ ভিলেজ লাইফৰ কিছুমান ধুনীয়া ধুনীয়া ভিউ আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু লগতে মোৰ ভিডিঅ'বিলাকত লাইক এটা কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই প্ৰথমতে আপোনালোকক দেখাইছোঁ এই মিনি ছানফ্লাৱাৰবিলাক এইবিলাক দেখিছেনে জংঘলৰ মাজত নিজে নিজে গজি ইমান ধুনীয়াকৈ ফুলি আছে বা মানুহে ঘৰত ফুল কিনি আনি ৰুৱে কিন্তু এইবিলাক দেখিছেনে জংঘলৰ মাজত ফুলি হালধীয়া হৈ আছে একদম পৰিৱেশটোৱে বেলেগ হৈ পৰিছে আৰু এইফালে পাহাৰৰ সৈতে ভিউটো চাওক না ইমান ধুনীয়া লাগিছে নহয় আৰু এইফালে এই তেজীৰঙা ফুলজোপা দেখিছেনে বা ইমান সুন্দৰকৈ ফুলি আছে নহয় আপোনাৰ আঁতৰৰ পৰাই মন আকৰ্ষণ কৰিব ইয়াৰ ৰাস্তাই ঘাটে কেৱল এতিয়া এই ফুলবিধ আৰু এই ফুলবিধৰ বজাৰত চাহিদা বহুত বেছি হয় কিন্তু ইয়াত দেখিছেনে জংঘলত নিজে নিজে গজি কেনেকৈ সৌন্দৰ্য বিলাই আছে আপোনালোকে বাৰু এই ফুলবিধ বজাৰৰ পৰা কিনি আনি যদি ঘৰত ৰুইছে তেন্তে জনাবচোন কিমান দাম লৈছিলে আৰু এই ফুলবিধৰ নামটো যদি জানে তেতিয়াও জনাবচোন আচলতে এবিধ বজাৰত পোৱা ফুলবিধ হয়নে নহয় মই নাজানো কিন্তু দেখাত একেই লাগিছে